জানো কি কৰ এতিয়া মই পিঠা বনাই আছোঁ মই অকলে বনাব নাই বাৰু বায়ো বনাইছে বিহুৰ কাৰণে পিঠা বনাবলৈ লৈছোঁ বনাই চাইছোঁ প্ৰথমতে হাত নাহে পিঠাগুড়ি লৈ লৈছোঁ এইফালে দুটা বনালোঁ সেইটো বনাওঁ দীঘল দীঘলকৈ বনালে ভাল লাগে ট্ৰাই কৰিছোঁ আৰু বনাবলৈ গাহৰি ভাল হ'লে এইফালে এতিয়া তিল আৰু গুড় এতিয়া তেল দিওঁ এয়া হৈছে নাৰিকল মই ৰুকি থৈছোঁ তাৰপিছত এইফালে লাড়ু হ'লকৈ এইফালে পকা মিঠৈ এনেই মাহঁতে বনাইছে এয়া আৰু কি কি আছে দেখাম আজি আমাৰ বিহুলৈ এয়া দৈ তাৰপিছত এইফালে মুড়ি জলপান পিঠা বনা সকলো হৈ গ'ল আৰু এতিয়া দৈ আৰু এয়া জলপান খাইছোঁ বিহুৰ দৈটো মজা হৈছে বিহুৰ জলপান আৰু আমাৰ পাছফালৰ পৰিৱেশটো মই এতিয়া এইফালে দেখাইছোঁ আমাৰ ইমান পাছফালে এখন ধুনীয়া পথাৰ আছে এয়া পথাৰ পানী এয়া হৈ আছে ধান গোটেই লাগি আছে আৰু ইয়াত চাকি দিব লাগিব Hey guys, welcome back to my channel. আৰু আজি হৈছে কাতি বিহু সকলোলৈ কাতি বিহু শুভেচ্ছা পৰিৱেশটো এয়া পথাৰখন এয়া পোক হৈ আছে এয়া আছে খাহী মাংস এইফালে ব্ৰইলাৰ আছে এয়া আজিৰ কাৰণে এয়া আজি আমাৰ ৰাতি সাঁজৰ কাৰণে যোগাৰ কৰি থোৱা হৈছে মটন আছে খাহী মাংস এইফালে পিঁয়াজ আলু বিলাহী এইফালে কাটি থৈছে অমিতা আছে ইয়াত কাটা এইখিনি মই এতিয়া মিক্সিত মাৰি দিওঁ আছে পিঠা খাই ভাল নাপায় কাৰণে ৰুটি বনাই দিছোঁ এয়া পথাৰত সকলো শস্য যাতে ভাল হৈ উঠে তাৰে কামনাৰে চাকি গছি জ্বলোৱা হ'ল আৰু এয়া তুলসীৰ তলতো বন্তি জ্বলোৱা হ'ল আৰু আজি যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব